হাই ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হৈছে অসমীয়া চিনেমাৰ অভিনেত্ৰীসকলে প্ৰাগ চিনে এৱাৰ্ডত বিভিন্ন ধৰণৰ লুক ক্ৰিয়েট কৰিছিল। এই সকলোবিলাক লুক আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ মই আগবঢ়াইছোঁ। জনপ্ৰিয় অভিনেত্ৰী ৰিম্পি দাস আৰু সামন্তিকা শৰ্মা, মেঘৰঞ্জনী মেধি, নিশিতা গোস্বামী ইহঁতে কেনেকুৱা লুক ক্ৰিয়েট কৰিছিল মই এই ভিডিঅ'টোত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰাগ চিনে এৱাৰ্ডত বহুতো অভিনেতা অভিনেত্ৰী আহিছিল আৰু তেওঁলোক সকলোৰে মই লুকবিলাক দেখুওৱাটো সম্ভৱ নহয়, কাৰণ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব। এই ভিডিঅ'টোত মই কেৱল 4জনী অভিনেত্ৰীৰ লুক দেখুৱালোঁ। আপোনালোকে লুককেইটা কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব।